গাঁৱলীয়া বুলি নাহাঁহিবা। এয়া বাৰিষাৰ বতৰ। ৰ'দ বৰষুণৰ মাজতে সময়বোৰ পাৰ কৰি সোণগতি ৰোপণত কৃষকে সপোন ৰচিব ধৰিছে। অ' মোৰ আৰাসৰ চহৰৰ সখীজনী, স্তব্ধ কোঠা এটাত থাকি তুমিনো কি বুজিবা এই আনন্দৰ অনুভৱবোৰ। পিছে কথা এটা কওঁ, বেয়া নাপাবা, লগতে ভুলো নুবুজিবা। এবাৰ আহি চাবাচোন আমাৰ এই গাঁৱলীয়া সহজ সৰল পৃথিৱীখনলৈ। যান্ত্ৰিকতাৰ পৃথিৱীতকৈ ইয়াত প্ৰাণ খুলি হাঁহিব পাবা, লগতে পাবা সঁচা মৰমবোৰ। তেজৰ সম্পৰ্ক নহ'লেও মৰমৰ সম্পৰ্ক বান্ধোনেৰে কিন্তু সদায় সপোন হৈ পৰিবা। সেই যে কিনকিনীয়া বৰষুণৰ টোপালৰ আমেজ, তুমি কি বুজিবা সখী। মধুৰ মাদকতাৰে জিলিকি থকা সৰু সৰু কণিকাবোৰ এটা বন্ধ কোঠাৰ খিৰিকীয়ে জানো উপভোগ কৰিব পাৰি। তোমালোক আধুনিক যুগৰ ৰকষ্টাৰ হয়তো পাৰিবও পাৰা, কিন্তু সখী মনত ৰাখিবা তুমি, এই আৱেগৰ বৰষুণজাকৰ আমেজৰ গোন্ধ কেৱল প্ৰকৃতিৰ সেউজীয়েহে তোমাক সম্পূৰ্ণৰূপে বিলাব পাৰিব, য'ত নাথাকিব যান্ত্ৰিকতাৰ অলপো চিন্তা। অ' শুনা সখী, এইবাৰ ভুল ৰুইছো নহয়, বোকা পানীৰ সৈতে সদায় খেলি থাকোঁ জানা। তুমি পিছে এইবোৰ শুনি গাঁৱলীয়া বুলি নাহাঁহিবা দেই। তোমালোকৰ দৰে আমিও শিক্ষিত, মাত্ৰ এয়াই পৃথক, তোমালোকে ভাল পোৱা বিলাসী জীৱন আৰু আমি ভাল পাওঁ সাধাৰণ জীৱন। অ' সখী, আকৌ কওঁ, গাঁৱলীয়া বুলি নাহাঁহিবা আমাক। এই গাঁৱলীয়া সমাজৰ বাবেহে তোমালোকৰ আজি সুস্বাস্থ্য জীৱন। গাঁৱলীয়া বুলি নাহাঁহিবা।